তো হেল্ল' গাইজ কি খোৱা আপোনালোকৰ আৰু সকলোৰে ভাল আৰু এতিয়া চাওক পিনে কি কৰি আছোঁ তো গাইজ এতিয়া চাওক পিনে অকণমান পঢ়ি আছিলোঁ তো গাইজ মানে আজি আছে এক্সাম তো গাইজ আজি আছে পলিটিকেল চায়েন্সৰ এক্সাম তো গাইজ মানে আপোনালোককো দেখুৱাম গৈ কলেজত যাম এনেকৈ লগৰ সৈতে তো গাইজ কেনেকৈ চাই থাকিব ভিডিঅ'টো শেষলৈকে ভাল লাগিব চাই পেলাই তো গাইজ এতিয়া কাৰণে গা পা ধুওঁগৈ ধুইকৈ ওলাই গৈ আপোনালোকক দেখুৱাই আছোঁ চাই থাকক ভিডিঅ'টো শেষলৈকে বহুত দিন ধৰি ভাল ভাল ব্লগ দিব পৰা নাইকিয়া আৰু মানে কি হ'ল মিনি ব্লগ দি আছোঁ আপোনালোকে চাইছে চাগে তো মিনি ব্লগকে দি থকা হৈছে এইকেইদিন তাকে ভাল ব্লগ দিবই পাৰে ভাবিলোঁ আজি বনাই দিওঁ এক্সামৰে ব্লগ এটা তো গাইজ ভিডিঅ'টো চাই থাকিব শেষলৈকে তো গাইজ মই গা পা ধুইকৈ আপোনালোকক লগ পাই আছোঁ তো গাইজ এইপিনে চাওক আপুনি ওলাই গৈ হৈ গ'ল কলেজলৈ তো গাইজ মানে আমাৰ এনেই চাৰ্টটো হ'ল তো গাইজ চাৰ্টটো চাওক চাৰ্টটো হৈছে এইটো কালাৰৰ তো গাইজ কিন্তু মই মানে এইটো কালাৰ পিন্ধি লৈছোঁ আজি তো গাইজ আজি মানে এনেই আৰু পিন্ধি লৈছোঁ আৰু তো চাই থাকক ভিডিঅ'টো একদম গৈ কলেজত ধুনীয়াকৈ আপোনালোকক দেখুৱাম কৰিম আহোঁতে দেখুৱাম তো গাইজ বলক আৰু এজন এইপিনে আছে ভিতৰত সোমাই আৰু এজন দুজন বলক চাই থাকক ভিডিঅ'টো শেষলৈকে আৰু গাইজ এক্সামটো হৈছে 50 মাৰ্কৰ তো সেইটোৱে আৰু পৰীক্ষাটো তেখেত 15 পালে পাছ তো গাইজ তাকে বোলো পৰীক্ষাটো দিনতো ভালকৈ প্ৰিপেৰেশ্যন কৰা নহ'লেই তেওঁ দিবলৈ আৰু আহিবই লাগিব দিবতো লাগিবই পৰীক্ষাটো তো গাইজ সেইকাৰণে আহি আছোঁ আৰু তো গাইজ চাই থাকক ভিডিঅ' শেষলৈকে আৰু এই ৰ'দত চাইকেল চলাবলৈ বহুত দিগদাৰ হয় কাৰণ মানে কলেজ পোৱালে ঘাম চাম ওলাই চোলা তোলা তিতিয়াকৈ অৱস্থা নাইকিয়া হৈ যায় তো গাইজ তেওঁতো কি হ'ব চলাব লাগিবই চাইকেলকে লৈ তো গাইজ আমাৰ বাহন নাই যে মানে মটৰ চাইকেল তো গাইজ এইপিনে আহি পাই গ'লহি ধুনীয়াকৈ কলেজৰ ওচৰত পাই গ'লহি আৰু এইপিনে চাওক বেছি দূৰ নাইকিয়া এইখন আছেগৈ গাইজ আপোনালোকক দেখাই আছোঁ বাৰু মানে কলেজত মোবাইল নে এলাউ নাই তেওঁ লৈ আহিছোঁ মোবাইলটো মনে মনে তো গাইজ এইটো হৈছে আমাৰ সেই কলেজৰ মানে আমি যোনটো আহোঁ কলেজৰ সেইখন আগত আছেগৈ কলেজখন তো এইটোৱে ৰাস্তাটো আৰু গাইজ আপোনালোকক আগপিনেদি মানে গোটেই কলেজখন দেখুৱাব নোৱাৰিম কাৰণ গোটেই ল'ৰা ছোৱালীবিলাক থাকিব মোবাইল আনিছে বুলি গম পালে প্ৰিন্সিপাল ছাৰক কৈ দিব তো সেইটো কাৰণে আপোনালোকক নেদেখুৱাকৈ ভিতৰত দেখুৱাম আৰু ভিতৰতনো কি দেখুৱাম মানে এইটো আমাৰ চৰকাৰৰ ফালৰ পৰা চাইকেল আহিছে ছোৱালী ল'ৰালৈ 10ৰখিনি তো এখন স্কুল কলেজ নহয় 10ৰ ল'ৰা ছোৱালীও আছে ইয়াত 6ৰ পৰা আছে কাৰণে এইপিনে 10ৰ ল'ৰা ছোৱালীখিনি চাইকেল দিব ইয়াত মানে চাইকেল বনাই আছে এইসোপা চাওক চাইকেল থৈ দিছে গোটেই ৰুমডালত আছে এইপিনে আমাৰ ইয়াত আছে তো গোটেই ইয়াতে বনাই থাকে এই ঘৰটোতে বনাই থাকে ইয়াত চাইকেল থৈ দিছে চাগে ঘৰটোতে বনাই থাকে চাইকেল সোপা তো ইয়াত চাওক ইয়াত চাইকেল আছে এইসোপা আৰু এইপিনে ইয়াত বস্তু চস্তু তাতে থৈ দিয়া আছে আৰু তো গাইজ এক্সাম দি ওলাই দিলোঁ কলেজৰ পৰা তো গাইজ আগত কৈ আছোঁ বাৰু কেনেকুৱা হ'লে কি কি কথা ধুনীয়াকৈ আগত কৈ আছোঁ তো গাইজ চাই থাকক ভিডিঅ'টো কেনেকুৱা আমন কেনেকুৱা তো গাইজ তাক সুধিছে এক্সাম কিন্তু নহয় কৈছে এক্সাম ফালি থৈ আহিছোঁ তো গাইজ মানে ইমান এটা কাৰো ভাল হোৱা নাই তো গাইজ মোৰো ভাল হোৱা নাই ইমান এটা এক্সাম বাৰু কৈ আছোঁ চাই থাকক ভিডিঅ'টো আৰু অথনি আহিছিলোঁ গাঁৱে এতিয়া আহিছোঁ পিনে চাওক মেইন ৰাস্তা হৈ পিনে মানে কাম এটা আছে এই আগত যে গৈ আছে তাৰ মানে কাম এটা আছে এখন দোকান এখনত সেইটো কাৰণে এইটো চাইড দি আহিবলগীয়া হ'ল এনে আমি সেইটো চাইডে গাঁৱে যাওঁ আৰু এইটো দেখিছোঁ যে এইটো হৈছে আমাৰ নৰালিমূৰৰ মানে ডাঙৰ মছজিদ তো এইটো চাওক ইয়াত ধুনীয়া খোৱা পানী পাই ঠাণ্ডা আমি খাওঁ কেতিয়াবা কলেজৰ পৰা ইয়াত আহি সোমাই পেলাই ঠাণ্ডা পানী খাওঁ বৰ ধুনীয়া আৰু আমাৰ ইয়াত দুৰ্গা পূজাৰ মেইন জেগা হৈছে এইখন এইটোৱে হৈছে মণ্ডপটো ইয়াতে দেৱী মূৰ্তি থাকে আৰু ইয়াতে দোকান চোকান এইবাৰ দেখুৱাম বাৰু ভালকৈ ধুনীয়াকৈ চাব কলেজৰ পৰা আহি পাই গ'লহি আৰু এইপিনে চাওক এটা ফূৰ্তি এটা কিনি দোকানৰ পৰা ধুনীয়াকৈ খাই আহি আছোঁ তো গাইজ এইটো চাওক এইপিনে তো গাইজ এইপিনে আহি গ'লোঁ আমাৰ মানে যোনটো সোমোৱা ৰাস্তাত তো গাইজ সেই সোমোৱা ৰাস্তাটো আহি পাই গ'লোহি তো গাইজ আৰু পৰীক্ষাও যেন তেন হ'ল আৰু যেন তেন দি আহিলোঁ পৰীক্ষাটো তো গাইজ সেইটোৱে আছিল দিয়ক ভিডিঅ'টো তো গাইজ যদি ভিডিঅ'টো চাই ভাল পায় লাইক কৰিব কমেণ্ট কৰিব আৰু যদি চেনেলটো নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব হৈ যাব